আজি আমাৰ যেটো কাৰ্যসূচী আজিটো হৈছে আমাৰ প্ৰাইমাৰী ওয়াবাৰী প্ৰাইমাৰী কমিটি আজি গঠন কৰা হৈছে। তো আজি দেখিলো আমি মানুহ আমাৰ লগত আজি বহুত দলে বলে যোগদান কৰি আছে। আজিৰ দিনত আমাৰ নতুন যেটো অল্টাৰনেটিভ পাৰ্টি অফ বড়োলেণ্ড এইটো দৰ্শক ৰাইজে মানে আগুলাই লৈছে আৰু ইতিমধ্যে আমি গাঁৱে ভূঞে আমাক মানে আহ্বান কৰি আছে যে আপোনালোকে আহক আমাৰ গাঁৱত আপোনালোকে মিটিং লওক, আপোনালোকৰ অপিনিয়নবিলাক আমাক জনাওক, এনেধৰণৰ আমাক ইনভাইটেশ্যন কৰি আছে ৰাইজৰ মাজত। আগন্তুক নিৰ্বাচনটো ক'ব গ'লে এতিয়া আমাৰ কথা নহয়, এইটো জনসাধাৰণে আজি ইউপিপিত বিচাৰি আছে। এতিয়া আমি সময় দিব নোৱাৰা হৈছে যে আজি আমাৰ গাঁৱত আহক আপোনালোকে প্ৰগ্ৰাম লওক, এনেকুৱা মানে দিনতে আমি 4টা-5টাকে প্ৰগ্ৰাম লৈ আছো। বিপিএফে 17টা বছৰ চৰকাৰ চলাইছে আৰু হয়, সঁচা ক'ব লাগিব যে বিটিচি চৰকাৰ যেতিয়া হাগ্ৰামা চৰকাৰ নিৰ্দেশত তেতিয়া আমি ভালে দেখিছোঁ। কাৰণ যিটো বিটিচি ছেক্ৰেটাৰী হওক, আপোনাৰ CIT হওক বা আমাৰ ৰাস্তাবিলাক যিটো কাঠৰ দলং আছিল, কাঠৰ ব্ৰিজ আছিল, এইবিলাক আজি RCC হ'ল। আমি দেখা যি অৱস্থা এইটো আমি কৰা নাই, সেইটো কোৱাটো বিৰাট অধৰ্মীয় হ'ব। গতিকে আমি হাগ্ৰামা ছাৰক আমি ক'ব নাযাওঁ যে হাগ্ৰামা কাম কৰা নাই, কাৰণ আমি বুলি নহয়, আজি আমাৰ বিটিআৰ বাসীয়ে ক'ব যে হাগ্ৰামা ছাৰে যথেষ্ট কাম কৰিছে। কিন্তু আজি বাকুংগিৰি সমষ্টি হিচাপত সেইটো আমাৰ হাগ্ৰামা ছাৰৰ দায় নহয়। কিন্তু এতিয়া আমাৰ এই বাকুংগিৰি 11 নং বাকুংগিৰিত আমাৰ এজন MCLA দনেশ্বৰ ছাৰে আছিলে। কিন্তু আজি আমি প্ৰায়ে আমাৰ গাঁওবিলাকত বা জনজাতি গাঁওবিলাকত মানে গাঁৱলীয়াবিলাকত আমি দেখিছোঁ যে আজিলৈকে এনেকুৱা অৱস্থাত আছে যে কোনো পাতৰ নাই, এনেকুৱা আগৰ দৰে আদিম যুগৰ দৰে ৰাস্তাবিলাক ভাল হোৱা নাই। আজি আমাৰ কথা নহয়, এইটো যাওক আপোনালোকে গাঁৱে ভূঞে যাওক যে গাঁৱৰ অৱস্থাবিলাক কেনেকুৱা আছে, ইমান বেয়া অৱস্থাত আছে আজিলৈকে। আৰু আজি ক'ব গ'লে যিটো নতুন চৰকাৰ পৰিৱৰ্তন চৰকাৰ কৈছে আমাৰ এইটো বিটিআৰটো আমি মানে কি কৈছে পৰিৱৰ্তন চৰকাৰ কৈছে। কিন্তু পৰিৱৰ্তন বিটিচি যি সময়ত মানে পৰিৱৰ্তন হৈছে বা মানে কামখিনি আগবাঢ়িছে, তাৰপিছত পৰিৱৰ্তন চৰকাৰৰ সময়ত আগবাঢ়া নাই। এতিয়া APP দল হয়, পাৰ্টি হিচাপততো আমাৰ এজনেই কেণ্ডিডেট হয়, তাত আৰু কোনো তেনেকুৱা এগেইনষ্টিভ নাই বা কেণ্ডিডেট নাই, অকলে আছে। আমাৰ 11 নং বাকুংগিৰি কেণ্ডিডেটটো হৈছে শ্ৰীমতী উদাংশী নাৰ্জাৰী ডাঙৰীয়ানী। এখেতক অলৰেডি আমি এখেতৰ নামতে আমি আজি গাঁৱে ভূঞে মানে প্ৰচাৰ অভিযান চলাই আছে। আৰু আজিৰ তাৰিখত আজি আমি দেখিলোঁ যে মানুহ দলে দলে আহি বাইদেউৰ ওচৰত আহি মানে দিন তাৰিখ ধাৰ্য কৰি আজি প্ৰগ্ৰামত আমি সদায় ওলাই আছোঁ। আমি ৰাতিপুৱা 9:30 বজাৰ পৰা আমি ওলাই যাওঁ, কেতিয়াবা ৰাতি আমি 11টাত আহি পাওঁ ঘৰত, এনেকুৱা অৱস্থাত আছোঁ আমি।